নমস্কাৰ, মই বিকাশ। ৱেলকাম টু মাই চেনেল দ্য মিচিং চেপ্টাৰ। আজি আমি অলপ গাহৰি ফাৰ্মৰ বিষয়ে আলোচনা কৰিম। ই অতি লাভজনক ব্যৱসায়ৰ ভিতৰত পৰে আৰু বজাৰত ইয়াৰ ভাল এটা ডিমাণ্ড আছে। গাহৰি মাংস খাই বহুতে ভাল পায় আৰু ই কম খৰচী প্ৰ'টিন চ'ৰ্চৰ ভিতৰতো পৰে, কাৰণ হিউমেন বিংছক প্ৰ'টিন চ'ৰ্চ এটা দৰকাৰ হয়। আৰু যদি আপুনি বিজ্ঞানসন্মতভাৱে কৰিব বিচাৰে তেনেহ'লে ইয়াৰ লোকচানৰ ভয় নাই। সদ্যহতে পোৱা আপোনাৰ 8 প্ৰকাৰৰ গাহৰিৰ ব্ৰীডৰ বিষয়ে হৈছে আপোনাৰ ব্ৰাক্সেৰ, চেষ্টাৰ হোৱাইট, ডিউৰক আছে এটি ব্ৰীড, তাৰপিছত আহিল আপোনাৰ হেম্পশ্বায়াৰ, তাৰ পিছৰ ব্ৰীডটো হৈছে লেণ্ড ৰেচ, তাৰপিছত আপুনি পলেণ্ড চাইনা বুলিও এটা ব্ৰীড পাব, তাৰপিছত এটা আছে স্পটেড আৰু তাৰ পিছৰটো হৈছে য়ৰ্কশ্বায়াৰ। এই ব্ৰীডকেইটাৰ ভিতৰত আপুনি সদ্যহতে অসমত বা ইণ্ডিয়াত উপলব্ধ ব্ৰীডকেইটা হৈছে আপোনাৰ ডিউৰক, হেম্পশ্বায়াৰ, য়ৰ্কশ্বায়াৰ আৰু তাৰপিছত আহিলে ব্ৰাক্সশ্বায়াৰ। ডিউৰক, য়ৰ্কশ্বায়াৰ আৰু হেম্পশ্বায়াৰ লগতে লোকেল ব্ৰীডটো অসমত অতিকৈ পোৱা যায়। আৰম্ভণিতে গাহৰি ফাৰ্ম এখন কৰিবলৈ হ'লে আপোনাক 8ৰ পৰা 10টা গাহৰি পোৱালি লাগিব। তাৰে 4জনী ফিমেল আৰু 6টা মেল হ'লে ভাল হয়, কাৰণ পোৱালিকেইটা ডাঙৰ হৈ অহাৰ লগে লগে আপোনাৰ খৰচটো বাঢ়িব আৰু সময়ৰ অনুপাতে আপুনি যেতিয়া মেল গাহৰিকেইটা বেচিবলৈ ল'ব তেতিয়া আপোনাৰ খৰচটো বেলেঞ্চ হৈ পৰিব আৰু আপোনাৰ জমা পুঁজিৰ ওপৰত ইমান এফেক্ট নপৰিব। গুগলৰ এক তথ্যৰ মতে গম পোৱা যায় যে নৰ্থ ইষ্ট ষ্টেটখিনিৰ ভিতৰত আছাম আৰু নাগালেণ্ডত অতিকৈ গাহৰি মাংস খোৱা যায় আৰু ই 117,000 মেট্ৰিক টন পাৰ ইয়েৰত প্ৰডাকশ্যন কৰে। 1 টনত 1000 কেজি। আপোনালোকে ভাবি চাওক সংখ্যাটো কিমান ডাঙৰ। আৰু এক তথ্য অনুসৰি ফাষ্টেষ্ট গ্ৰ'য়িং ব্ৰীড হৈছে য়ৰ্কশ্বায়াৰ আৰু এই ব্ৰীডটো 250 পৰা 270 কেজিৰ ভিতৰত হয়। ইয়াতে আপোনাৰ দুটা মই ভিডিঅ' এটাচ কৰি দিছোঁ। এইটো এটা হৈছে আপোনাৰ অকণমান সৰু ক্লিপ এটা পোৱালিখিনি থকাৰ, আৰু নেক্সট ক্লিপটোত আপুনি দেখা পাব মাকে গাখীৰ খুৱাই থকা ব্ৰীড এটা। তো এনেকুৱাই হয় গাহৰি ফাৰ্ম এখন। শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।